হেল্ল' ৰাইজ চাকচোন ৰাতিপুৱা কেনেকুৱা ভয়ংকৰ দিছে এইটো প্ৰখৰ ৰ'দক ক'বনে বাৰু 6টা বাজিছে বুলি বাৰু এইফালে মা ওলাই আছে ডিং যাবৰ কাৰণে মানে মামাহঁতৰ ঘৰ যাবৰ কাৰণে যিহেতু মামাহঁতৰ ঘৰত আইতা আৰু কাকাৰ অলপমান গাটো বেয়া সেইকাৰণে মা এবাৰ দুদিনমান বেছিকৈ থাকিব আৰু সেইটো খবৰ শুনি মোৰ হম হম কৰিছে কাৰণ মা নাথাকিলে মোৰ মনটো বহুত বেয়া লাগে ৰাইজ পাপাই কৈ আছে শুনিছা সোনকালে আহিবা দেই মা আকৌ গাত তত নাই কাৰণ মা যাব নিজৰ ঘৰলৈ এইফালে মাক কি ক'ত লাগে বস্তু উলিয়াই দি মই বাহিৰলৈ আহিলোঁ কাৰণ আজি বাছখন আহিলে পাপাই থ'ব যাব তো মাহঁতো এইফালে গ'ল আৰু মই যিহেতু কলেজ যাম সেইকাৰণে ঘৰলৈ আহি বোলো গা পা ধুই কৰি লওঁ গা পা ধুই কৰিলোঁ কলেজো গ'লোঁ একো ভিডিঅ' নকৰিলোঁ দুপৰীয়া সময়ত ভাত খালোঁহি আৰু ভাত পানী খাই কৈ বা মই গ'লোঁ মাহীহঁতৰ ঘৰত এইফালে মাহীৰ ল'ৰা তাচো শুই আছে চাওকচোন কিমান মৰম লাগিছে তাক এইফালে ঘৰত আহি খালোঁ আমি পকা পকা আম আৰু আমকেইটা হ'লে বহুত মিঠা আছিলে আৰু আজি ভিডিঅ' মানে দেই কেনেকৈ ক'ব তেনেহ'লে বাই বাই